নমস্কাৰ, এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। আকৌ উভতি আহিছে কোভিড, এইবাৰ নতুন ৰূপত জানি লওক লক্ষণসমূহ। যিকোনো মুহূৰ্ততে বিশ্বত ব্যাপক হাৰত সংক্ৰমিত হ'ব পাৰে কৰোনা ভাইৰাছ। এক সমীক্ষাই কৈছে এই কথা। সংকট এতিয়াও দূৰ হোৱা নাই, পুনৰ উভতি আহিছে কোভিড। পুনৰ দেশ বিদেশৰ পৰা আহিছে কৰোনাৰ সংক্ৰমণৰ খবৰ। কৰোনাত আক্ৰান্ত হৈছে বলিউডৰ নেতা অক্ষয় কুমাৰৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনলৈ। যিকোনো মুহূৰ্ততে বিশ্বত ব্যাপক হাৰত সংক্ৰমিত হ'ব পাৰে কৰোনা ভাইৰাছ। এক সমীক্ষাই কৈছে এই কথা। ভাইৰাছ মাত্ৰেই ৰূপ সলায়। কৰোনা এবাৰ দেখা দিছে নতুন ৰূপত KP.3 বা KP.3 ভেৰিয়েণ্ট হিচাপে। আমেৰিকা যুক্তৰাষ্ট্ৰত দ্ৰুতগতিত বিয়পিছে কৰোনাৰ এই নতুন ভেৰিয়েণ্ট। দৈনিক 307 জনৰো অধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ শেহতীয়া তথ্য অনুসৰি 23 জুনৰ পৰা 6 জুলাইৰ ভিতৰত 36.9% কোভিডৰ ঘটনা KP.3 ভেৰিয়েণ্টৰ। বিজ্ঞানীসকলে প্ৰাথমিক গৱেষণাত জনাইছে ই কোভিডৰ JN.1 ভেৰিয়েণ্টৰ দৰেই। এই সন্দৰ্ভত অধিক গৱেষণা অব্যাহত আছে। কি লক্ষণ হ'ব পাৰে এই কৰোনাৰ নতুন ৰূপত? জ্বৰ উঠা বা ঠাণ্ডা লগা কাহ, উশাহ নিশাহত কষ্ট, ক্লান্তি, পেশী বা শৰীৰৰ বিষ, মূৰৰ বিষ, সোৱাদ বা গন্ধ নাইকিয়া হোৱা, ডিঙিৰ বিষ, চৰ্দি, বমি বা বমি হোৱা, ডায়েৰিয়া ইত্যাদি। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই নহয়, আন দেশতো কৰোনা বাঢ়িছে। বিশ্ব স্বাস্থ্য সংস্থা বা WHO জনসাধাৰণক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে। তেওঁলোকৰ নিৰ্দেশ, ভিৰৰ মাজত মাস্ক পৰিধান কৰক সকলোৱে। টীকাকৰণো সঠিকভাৱে শেষ কৰিব লাগিব। উল্লেখযোগ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন বুধবাৰে লছ ভেগাছলৈ যোৱাৰ সময়ত অসুস্থ অনুভৱ কৰিছিল। কৰোনা টেষ্ট কৰাত তেওঁৰ সংক্ৰমণ ধৰা পৰে। ধন্যবাদ।